নমস্কাৰ, মই নাজিম তালুকদাৰ কামৰূপ এগ্ৰো ফাৰ্মৰ তৰফৰ পৰা আপোনালোকক মোৰ ফালৰ পৰা ইয়াৰ শুভেচ্ছা জনালোঁ। এয়া আমাৰ কোয়েল বাৰ্ড, আমি কোয়েল বাৰ্ডৰ ফাৰ্ম কৰি আছোঁ। আপোনালোকেতো দেখিছে এয়া 40 দিনৰ কোয়েল বাৰ্ড আপোনালোকে দেখিব। এয়া আছে 40 দিনৰ কোয়েল বাৰ্ড। এইটো চাইডত ইয়াত আছে 1600। এইখিনিত আমাৰ গোটেই ফাৰ্মখনত 16,000 কোয়েল বাৰ্ড ধৰিব। এইবিলাক কালি অনা গৈছে শিলিগুৰিৰ পৰা। এইটো বিহাৰৰ কোয়েল বাৰ্ড হয়। এইটো আৰু কমচে কম 6-7 দিনৰ ভিতৰত কণী দিব ইহঁতে। এই মাংসৰ কাৰণেও হয়। ইয়াৰ কমচে কম ইমান সৰু নহয়, কমচে কম 250 গ্ৰাম হৈ গৈছে। বিহাৰৰ পৰিৱেশত ইমান ডাঙৰ নহয়, কিন্তু 250 গ্ৰাম হয়। এয়া দেখিছে কোয়েল বাৰ্ড, আৰু মাজে মাজে বগা কোয়েল বাৰ্ডো আছে। সেইবিলাক আৰু আপোনালোকে যদি এনেকুৱা ডাইৰেক্ট কণীৰ পৰা ৰেডি মাল পুহিব বিচাৰে তেতিয়াহ'লে নিব পাৰে। আৰু আছে এইফালে আছে, এইটো চাইডত আছে শীতল। এইটো 23 দিনৰ মাল। এইটো তুলনামূলকভাৱে বহুত ডাঙৰ। আপোনালোকে যদি এই শীতলটো যদি পালে, ইয়াৰ ৱেট 350 গ্ৰাম হ'ব 40 দিনৰ ভিতৰত। যদি আপোনালোকক যদি শীতল বা যিকোনো কোয়েল বাৰ্ডৰ যিকোনো ব্ৰিড লাগে, তেতিয়া আমাক যোগাযোগ কৰিলে হ'ল। আমাৰ ফোন নম্বৰটো স্ক্ৰীণত দিয়া আছে। আৰু তেনেহ'লে আজিলৈ এৰিছোঁ। নমস্কাৰ।